We'll proceed for releasing the peace balloons. Saboro EM, Sanjit Tanti EM, Rajiv Promo MCLA, Saikhong Bosmotari. So we have as Honorable Member of Parliament Dilip Soikia sir, who is present here as our special invited guest. Proceed to the statue of the first football players of the Northern region to come over here to pay homage to the Gargil Darshan Sangma. Here, Sri Pramod Baraji, then Deputy. I would request. Yes, yes, sir. And Deputy CM MADC to unveil the trophy of the second prize. And for third prize, Honorable EM Sports. Thank you so much. যেটো ফুটবল টুৰ্ণামেণ্ট ইয়াত পাতিছে প্ৰথম এটো যিমান ভাৰতবৰ্ষত সেক্স শিডিউল আছে এই সেক্স শিডিউলৰ মাজত যিখিনি ফুটবল টিম আছে হেতলৈ কলে মানে হেতু আৰম্ভ কৰিছে হেতুৰ দ্বাৰা সেক্স শিডিউল মানে এৰিয়াৰ মাজত এটা সম্পৰ্ক গঢ়ি তোলা আৰু একেলগে কেনেকৈ সেক্স শিডিউল মানে আপোনাৰ এডমিনিষ্ট্ৰেটিভ ব্যৱস্থা কাউন্সিল সেইবোৰ একেলগে এটা অটোনমাস কাউন্সিল আপোনাৰ বুজা পৰাৰ মাজেদি কেনেকৈ একেলগে আগবাঢ়ি যাব যেনেকৈ আজি দিনটোৰ বিভিন্ন দেশৰ মাজত And all the players are requested to line up for introduction. Sex schedule administrative ব্যৱস্থাটো লৈ পালে এই sex schedule এৰিয়াৰ মানুহখিনিয়ে একেলগে বেপাৰ বাণিজ্য কলা সংস্কৃতি অন্যান্য ক্ষেত্ৰত মানে একেলগে মানে আগবাঢ়ি যোৱাৰ ক্ষেত্ৰত এটাই আনটো কাউন্সিলক হেল্প কৰিব পাৰে নেকি বা জয়েন্টলি একেলগে এই অঞ্চলৰ লোকসকলক আগবঢ়াই লৈ যোৱাৰ ক্ষেত্ৰত কিবা এটা সমূহীয়া পলিচি ল'ব পাৰে নেকি বেপাৰ বাণিজ্যৰ পৰা আৰম্ভ কৰি বিভিন্ন ভাষা players of Bodoland Territorial Council sir Kapilwar Boro honorable speaker আমি এটা ভাল ফুটবল লিগ মেচ এটা আৰম্ভ কৰিম আৰু বহুত মেচ যিহেতু হৈ থাকে নেশ্যনেল লেভেলৰ ষ্টেট লেভেলৰ আৰু এতিয়া ISL আৰম্ভ হৈছে তো সেইকাৰণে আমি ISPL বুলি ইণ্টাৰ ছিক্স শিডিউল প্ৰিমিয়াৰ লিগ বুলি এটা খেলা আৰম্ভ কৰিছোঁ এটা লিগ এটা আৰম্ভ কৰিছোঁ আৰু এইটো বেচিকেলি অল দ্য ছিক্স শিডিউল অফ দ্য নৰ্থ ইষ্ট উই হেভ 10 ছিক্স শিডিউল ইন দ্য নৰ্থ ইষ্ট আৰু সেই 10 ছিক্স শিডিউলটো মানে কি হয় নেশ্যনেল গেম বা বিভিন্ন সন্তোষ ট্ৰফি বিভিন্ন খেলত মানে ডাইৰেক্টলি অংশগ্ৰহণ কৰিবলৈ স্কোপ নাপায় তো এই অঞ্চলৰ বহুত প্লেয়াৰ আছে সেই প্লেয়াৰবিলাক আমাক কৈ থাকে যে আমাকো খেলিবলৈ এটা স্কোপ লাগে তো সেইকাৰণে এই প্লেটফৰ্মবোৰ আৰম্ভ কৰা হৈছে আৰু একবাৰ ফাৰ্ষ্ট টাইমতে ইতিমধ্যে 8টা কাউন্সিল লাই মাৰা চাকমা আমাৰ ত্ৰিপুৰা গাৰো আমাৰ কাৰ্বি ডিমাচা সব ইয়াত আহি পাইছে আৰু খাচী আৰু জয়ন্তীয়া আহিব বুলি আমাক খবৰ দিছে ডিফাৰেণ্ট ছিক্স কাউন্সিলক লৈ পেলাই এই খেলাটো হ'ব আৰু আমি আশা কৰিছোঁ এটা নতুন প্লেটফৰ্ম ছিক্স কাউন্সিলবিলাকৰ ইউনিটি আমাৰ মাজত এইটো আণ্ডাৰষ্টেণ্ডিং আৰু লগতে আমাৰ অঞ্চলত থকা যিবিলাক পটেঞ্চিয়েল ইউথ আছে যিবিলাক প্লেয়াৰ্ছ আছে তেখেতসকলক এটা প্লেটফৰ্ম দিয়াৰ কাৰণে এই ইনিচিয়েটিভটো লোৱা হৈছে তো মই সকলোকে ধন্যবাদ জনাইছোঁ যে সকলো আহি অংশগ্ৰহণ কৰিছে ইয়াত আমাৰ বহুত কাউন্সিলৰ সকল আহি পাইছে চিফ সকলো আহিছে তো সকলোকে মই ৱেলকাম কৰিছোঁ আৰু আমাৰ মাজত আজি অসম এছেম্বলিৰ স্পীকাৰ ডাঙৰীয়া এজ এ চিফ গেষ্ট আছে আমাৰ স্পেচিয়েল গেষ্ট হিচাপে MP দিলীপ শইকীয়া ডাঙৰীয়া আমাৰ মাজত আছে আৰু বহুতখিনি ডিগনিটাৰিজ আজি আহি পাইছে যিটো 23 তাৰিখলৈকে কণ্টিনিউ হ'ব আৰু 23 তাৰিখে ফাইনেলটো কোকৰাঝাৰত হ'ব তো আমি আশা কৰিছোঁ যে এই গেমে আমাৰ ফুটবল জগতখনত নতুন এটা ভাল এটা পৰিৱেশ এটা গঢ়ি তুলিব সেইটো মই আশা কৰিছোঁ